কালি বাদে ৰাতি 1টা বজাত সাৰ পাইছো বৰ উশাহ ল'ব পৰা নাই পিছত বডিয়ে সেই খানি তেল অকবাদত কালজিয়া ফুটাই বৰ চোলাটো দাগি দিছো তাৰ পিঠিখনত বালিচ কৰি দিছে তাৰ পাছত আপুনি শুব পাৰিলে চাগে ক'ত শুব পাৰিলো কিয় কথা পাতি থাকিলে ক'ত কথা পাতি থাকিব তেনে কি কৰি আছিলে পিঠিখনতো গৰমটো উঠাই দিলে তাৰপিছত সাৰ পালোৱে আৰু দিওঁ দেই মই দিওঁ মই ব্লাউজ পেটিকোট কম্বো পেকহে দিওঁ তাকে যদি আপুনি সময় নিদিয়ে ৰিভেঞ্চ ল'বতো আপুনি কামৰ পৰা ভাগৰে জুগৰে গৈ ঘৰখন পাবগে ঠিক ভাতকেইটা খাই হৈছেনে আৰু মুখখন ফুলি এইখন কৰি থাকিব ছাৰ দিনটো ভাগৰে জুগৰে গৈ বিচনাখনত পৰিবলৈ অকণমান ৰিলেক্স হওঁ তেখেতে শিকাতি হৈ ৰূপ ল'লেই নহয় আৰু ৰাতি যদি ব্লেংকেট দুখন হ'ল এনে আমি এখন লওঁ গম পালে আৰু মই বুজিছো দিয়ক মই বুজিছো দিয়ক BSF মানে অহা মাহত আহিম বুলি কৈছে মই বোলে আহোঁতে হাৰিয়ানবি কাপোৰ এযোৰ লৈ আহিবা তেওঁ কৈছে বোলে নানে মোৰ বোলে ঢেৰ কাপোৰ নানকচোন চাওঁ এবাৰ BSF আহিলে মানে যুদ্ধহে হ'বগৈ যুদ্ধ নকৰো নহয় টাইমতহে দিম মজাটো সেইটোৱে টাইমতহে দিব কি মই যে অথনি ক'লো মনি ৰিভেঞ্চ টাইমত তই কোনটো টাইমত দিয় আপুনি যাওকচোন ইয়াৰ পৰা যাওক তই কোনটো টাইমত দিয় তেৰিকা আপোনাক মই যাব দিছো কামবোৰ কৰ কি টাইমৰ কথা ক'লে ছাৰ একো নাই তুমি নিজৰ কাম কৰা মই আকৌ এজনে বেয়া কথা কৈছে বুলিহে ভাবিছিলো